কৰ্ম হৈছে মানুহৰ ধৰ্ম। কৰ্ম নকৰিলে কোনো মানুহে এই পৃথিৱীত চলিব নোৱাৰে। আৰু যদিহে মানুহ নিৰোগী হৈ থাকিবলৈ হ'লে বা মানুহ যদি সুস্বাস্থ্যৱান হৈ থাকিব লাগে তেতিয়াহ'লে কৰ্ম কৰিব লাগিব। যদিহে মানুহ এনেই ঘৰতে জপক তপক দি পেলাই বহি থাকে, কোনো ধৰণৰ কাম কাজ নকৰে, তেতিয়াহ'লে মানুহ কেতিয়াও সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰে। তাৰোপৰি মানুহে নিজৰ পেট প্ৰৱৰ্তাবৰ বাবেও বা বৃত্তি হিচাপেও মানুহে যে কি কেনেকুৱা কাম কৰিবলগীয়া হয় সেয়া ঈশ্বৰে জানে। মানে কৰিবও লাগিব, কাৰণ নিজৰ পেট প্ৰৱৰ্তাবলৈ হ'লে বা পৰিয়ালক পোহপাল দিবলৈ হ'লে মানুহে নিশ্চয় কিবা নহয় কিবা বৃত্তি কৰিবই লাগিব, কৰ্ম কৰিবই লাগিব। এতিয়া কথাটো হ'ল, মই পথাৰলৈকে আহিলোঁ ছাগলীকেইটা, মানে কি হয় আজিকালি মই কৈছিলোঁ দে আগতেও, মানে কি হয় এই কুকুৰ মানে পথাৰত মানে চাৰিওফালে কুকুৰে মানে পিয়াপি দি ফুৰিছে। যোৱাকালিও এটা ডাঙৰ খাহী ছাগলী কুকুৰে খাই পেলাইছে। তাৰ কাৰণে কি হয়, দুপৰীয়ালৈকে মানে মই মানে ছাগলীকেইটা ঘৰতে এৰাল দি থৈ দিওঁ আৰু আবেলি 3:30-4 মান বজাত এবাৰ পথাৰত এৰি দিওঁ। আৰু এই পথাৰলৈ এৰি দিব আহোঁতে ছাগলীকেইটা এৰাল মানে লৈ আহোঁতে কি হ'ল, কেইগৰাকীমান ব্যক্তিয়ে ইয়াত কিবা এটা কৰি আছে হা, আৰু কৰি থকা দেখি পেলাই মই আগলৈকে আগবাঢ়ি গ'লোঁ আৰু গৈ পেলাই দেখিলোঁ, চাওকচোন কি কৰি আছে তেওঁলোকে, কেনেকুৱা ধৰণৰ কাম কৰি আছে আৰু কিহৰ কাৰণে এনেকৈ আছে আটাইকেইটা মানুহ। চাওক বলক আটাইকেইজন ব্যক্তিৰ ওচৰলৈ যাওঁ। এই চাওকচোন এনেকৈ কিমান কষ্ট কৰি মানে এনেকৈ এইটো কি বুলি কয়, এইডাল কি বুলি কয়, এইটো কুচিয়া ন, এই কুচিয়া লৈ আহিছে। এইয়া কি ডাঙৰ কুচা মানে এনেকৈ উলিয়াই লৈ আহিছে, ধুনীয়া দেই। কেতিয়াৰ পৰা এনেকৈ মাৰি আছে? আজি দিনৰ পৰাই নে? দিনৰ পৰা। হেল্ল' এভৰিৱান, মই কমল কেকে, মই মোৰ ইউটিউব চেনেল HDL কেকে আছমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক তাকে স্বাগতম জনাইছোঁ। মই আজি মানে পথাৰলৈ আহিলোঁ দেই, আমাৰ বিলৰ পাৰলৈ। আৰু বিলৰ পাৰলৈ আহি পেলাই দেখিলোঁ কেইজনমান ব্যক্তিয়ে মানে কি কৰি আছে, এই যে আমাৰ যে দীঘল সাপৰ দৰে এনেকৈ যে কুচিয়া বুলি কওঁ যে আমি, সেই কুচিয়া সানি আছে। মানে কিহেৰে মাৰি আছে, এইটো কি বুলি কয়, খলি বুলি কয় ন। গতিকে এই খলিৰে মানে কুচিয়া সানি আছে। গতিকে কেনেকৈ সানি আছে, কি কৰি আছে, গোটেইখিনি কথা মই দেখাই আছোঁ বাৰু। মোক এজন আছে, যুৱক এজন আছে, তেওঁৰ পৰা আমি জানি লওঁ কেনেকৈ কি কৰি আছে। কোৱাচোন কেতিয়াৰ পৰা এইটো কাম কৰি আছা? 5 বছৰৰ পৰা এইটো কৰি আছা? অৰিজিনেল ঘৰ। আজি কেতিয়া আহিছিলা? 9টামান বজাত আহিছিলা। মানে 4জনীয়া গ্ৰুপ নেকি? 4জনে একেলগে আহিছে। পেহা ঘৰ ক'ত? বাগটাত ঘৰ। বাবা হেৰি 4জনে একেলগে কামটো কৰি আছা নেকি? নহয়, মাছখিনি এটা গ্ৰুপৰে, আৰু সেই মাছখিনি একেলগে নি পেলাই আকৌ বিক্ৰী কৰি দিবা। তো হাজিৰাটো পোচাই নে এনেকৈ কেতিয়াবা? চখতে আৰু নে কি? এই চাওকচোন, এই কি পৰা মাৰি আছে, কি বুলি কৈছিলে এইডালৰ নাম? কি বুলি কৈছিলে এইডালৰ নামটো? খলি। এই খলিৰে কেনেকৈ চাওকচোন, খলিৰে কেনেকৈ মানে হেৰি কৰি আছে, খুচৰি আছে, মাছ খুচৰি আছে এনেকৈ। মানে এনেকৈ যদি মাছ মানে কুচিয়া যদি, বা কুচিয়া বুলি কথা নাই, যিকোনো মাছেই হওক, যদি এনেকৈ থাকে তলত থাকে, তেতিয়াহ'লে এই মানে খলিয়াত লাগি আহিব আৰু খলিত লাগি আহিব এনেকৈ। আমি যাক জোঙাৰ বুলি কওঁ, এনেকৈ ধুনীয়াকৈ জোং কৰি থাকে মানে গছ, মানে ৰডৰ সেই আমি যিবিলাক ৰড থাকে আৰু জোং থাকে, সেইবিলাকৰ এনেকৈ ধুনীয়াকৈ জোং কৰি লোৱা হয়। এওঁলোকে সেইটো নাম দিছে খলি। আৰু খলিৰে এনেকৈ সুন্দৰকৈ খুচৰি চাওকচোন কি ধুনীয়াকৈ এনেকৈ মানে এই এনেকৈ খান্দি থাকোঁতে মানে কি হঠাৎ কি হৈ যায়, যদিহে তলত মাছ থাকি যায়, এই এওঁ খুচৰি আছে এনেকৈ খুচৰি যদি মাছ যদি থাকি যায়, কুচিয়া যদি থাকে, ধুনীয়াকৈ ওলাই আহিব। চাওকচোন কি ধুনীয়াকৈ। এইয়া কি নাম তোমাৰ? মোৰ নাম শ্ৰী মানস দাস। তো এনেকুৱা ভাল লাগে নে? বৃত্তি হিচাপে লৈছা নে এইটো চখতে কৰি আছা? মানে হা, আন কামো আছে? নহয়, এইটো লাগিছে নেকি? এই চাওকচোন, এই ধুনীয়াকৈ লাগি গৈছে। মানে ইয়াতে যে হেৰি যে মাৰি দিছে, এইটো অৰ্জুনৰ খৰপাত যে ইয়াতে মানে লগাই দিছে নহয়, মাছ লাগি গৈছে। এটা খান্দি আছে ধুনীয়াকৈ। এইয়া সুন্দৰকৈ কেনেকৈ গম পোৱা যায়? এই যে তোমালোকে যে এখন মাৰি দিলা,
এই জোংপাত যে এনেকৈ লগাই দিছা হা দিয়াৰ পিছত তলত যে মাছ লাগিছে কি হিচাপত গম পোৱা যায় এইটো মানে এটা স্প্ৰিং হয় স্প্ৰিং কৰে ন এইটো কপাই দিয়ে তাৰমানে মাছ লাগিলে ফাঁচি যায় তলত মাটিৰ তলত এইটো পুৰা অভ্যাসত পৰিণত হৈ গৈছে ন এইবিলাক মানে অভ্যাসৰ কৰ্ণপথে কৰে খৰ যিহেতুকে অভ্যাস কৰি থাকিলে বোলে কাণেৰেও খৰ সোমোৱাই দিব পাৰি যিহেতুকে এইটো কাম এওঁলোকে কৰি আছে গতিকে এওঁলোকৰ মানে এনেকুৱা হৈছে এইটো অভ্যাসত পৰিণত হৈ গৈছে আৰু খান্দি দিলোঁ এইটো খান্দি আছে এতিয়া তো বিচাৰি আছে দেই খলি মাৰি থৈ দিছে যদি লাগিছে তলত এওঁলোকে লগা যেন অনুভৱ কৰিছে যদি তলত লাগিছে তো নিশ্চয় ওলাই আহিব ধুনীয়াকৈ দুডাল খলি এনেকৈ মাৰি থৈ দিছে তলত বহুত তলত সোমাই আছে নেকি দেখিছানে মাছটো এইটো এই ডাঙৰ দেই বহুত ডাঙৰ হয় এই অকণমান দেখিছেনে এই গাইছ এই অকণমান এই ইয়াতে এইটো ওলাই আহি আছে বৰ ধুনীয়া ধুনীয়াকে এই দাদাই এই আহিছে এইটো এনেকে লাগি আহিছে এই চাওক এই খলিত লাগি আহিছে এনেকে বহুত কষ্ট কৰি অৰিজিনেল ঘৰত লাগি আহিছে এনেকে এইটো এনেকে এনেকে এতিয়া ভৰাই বেগত সোমাই দিলে আৰু এতিয়া আৰু তো 4জনে ৰাতিপুৱা কেইটাত আহিছিলা 9-10টা মানত 4জনে 9-10টাৰ পৰা ৰাতিপুৱা 9-10টাৰ পৰা এনেকুৱা কাম কৰি আছে এইখন বেগত 3খন বেগত তেওঁলোকে ভৰ্তি কৰাই লৈছে আৰু কুচিয়া হয় গতিকে যদি তেওঁলোকে বিক্ৰীও কৰে 4জনৰ হাজিৰাটো মিলি যাব কাৰণ এতিয়া কিমান মান দাম আছে এইটো কুচিয়াৰ কেজি 600-700 তোমালোকে কি 4 কিলো মান পাইছা 6 কিলো মান পাই গৈছো 6 কিলো মান পাইছা যে 6 কিলো কুচিয়াক যদি আমি 600ৰেও পূৰণ কৰোঁ 6 কিলোক যদি 600ৰে পূৰণ কৰোঁ 6 গুণ 3700ক যদি আমি 3700 টকাক যদি 4জনে ভাগ কৰোঁ 900কে আহিব গতিকে বৃত্তি হিচাপেও ল'ব পাৰি আৰু লয়ো কিছুমানে এনেকুৱা কথাটো হৈছে কামটো একেবাৰে এটা চখৰো কাম আৰু কষ্টও আছে তেওঁলোকে এনেকৈ হয়তো ৰাতিপুৱাৰ পৰা কি আছে খুচৰি আছে এই যিবিলাক খলি বুলি কোৱা হৈছে এই খলিৰে তেওঁলোকে এনেকৈ মানে খুচৰি আছে আৰু খুচৰি কি হয় হঠাৎ কিন্তু দেই আৰু সকলো ঠাইতে বা সকলো সময়তে যে পাব তেনেকুৱা নহয় ধৈৰ্য ধৰিব লাগিব কাৰণ হয়তো বহু ঠাইত তেওঁলোকে ঘূৰিছে ক'ৰবাত লগাও নাই আৰু কিছু ঠাইত হয়তো হঠাৎ এনেকৈ লাগি গৈছে চাওকচোন কি সুন্দৰকৈ ন এটা ভাল লগা দৃশ্যও হয় যদিও মানে একেবাৰে হেৰি বুলি ক'ব পৰা নাযায় তথাপিও আৰু হা মৃত্যু আছে সেনেকুৱা কথা কাৰণ যদি কেতিয়াবা সাপতো লাগি যাব পাৰে সেনেহেন কথা এখেতে কৈছে এনেকৈ যদি খোৱলি মাৰি দিওঁতে হয়তো হঠাৎ যদি সাপত লাগি যায় আৰু তেনেকৈ হাত ভৰাই দিলে হয়তো ভয়ানক কিবা ঘটি যাবও পাৰে কিন্তু সেইবোৰলৈ ভূক্ষেপ নকৰিও এখেতসকলে এনেধৰণৰ কাম কৰি আছে আৰু নিজৰ পেট প্ৰৱৰ্তনৰ কাৰণে তো গাইজ কৰ্ম হৈছে ধৰ্ম কাৰণ কৰ্ম কৰিবই লাগিব মানুহে চলিবলৈ হ'লে যিকোনো কৰ্ম ল'বই লাগিব এখেতসকলেও এনেকুৱা ধৰণৰ কৰ্ম এটা বাছি লৈছে যিটো কৰ্মৰ দ্বাৰা নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও সমাজক মানে কি কৰি আছে মানে মাছৰ যোগান ধৰি আছে আৰু এনেকৈ গোটেই দিনৰ দিনটো তেওঁলোকে টিঘিল ঘিলাই ঘূৰি পেলাই বিলৰ পাৰে বিভিন্ন ধৰণৰ মাছ কাছ ধৰি পেলাই ৰাইজক যোগাৰ ধৰিছে এই ক্ষেত্ৰত তেখেতসকলেও কৈছে তেখেতসকলৰ মুখেৰে কৈছে যে এনেকৈ যদি কেতিয়াবা খলি মাৰি দিওঁতে হয়তো সাপৰ মুখত লাগি যায় তেতিয়াহ'লে এটা ভয়ানক ঘটনা ঘটি যাব পাৰে কিন্তু সেইবোৰলৈকে এখেতসকলে ভূক্ষেপ নকৰে আৰু এনেকৈ এই কাম কৰি আছে এতিয়া সন্ধিয়া নামিছে আৰু বৰষুণো অকণমান নামিছে দেই ধৰাৰ বুকুলৈ লাহে লাহে বৰষুণো ইতিমধ্যে মই অকণমান কিনকিনীয়া বৰষুণ দিয়া যেন লাগিছে আৰু তেতিয়া কি ঘৰলৈ নেকি ঘৰলৈ যাওঁ হেৰি কুচা আনিলোঁ এতিয়া বিক্ৰী কৰিব লাগিব খাব লাগিব বাই কালি আকৌ লগ পাম ঠিক আছে দেই থেংক ইউ এতিয়া ডাঙৰকৈ বৰষুণ আহিছে এতিয়া মানে ঘৰলৈ ল'ৰা নপৰা ময়ো ইয়াতে মানে পথাৰৰ মাজত ৰৈ আছোঁ দেই এতিয়া যাব লাগিলে নহ'লে একদম ভিজি একদম কেনকেনিয়া দিব লাগিব দৌৰা